হাই গাইজ, দীপুজ ট্ৰাভেল ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আমি গৈ আছোঁ নাৰিকলি মন্দিৰ, লগতে আইটোৰ স্কুটি আৰু আইটোও গৈ আছে। খুব সুন্দৰ ঠাই, আপোনালোকক দেখাই আছোঁ। আমাৰ লগত চাই থাকিব ধুনীয়াকৈ। গাইজ, আমি ৰৌতা চাৰিআলিৰ পৰা এই যাত্ৰা আৰম্ভ কৰিলোঁ। খুব সুন্দৰ ঠাই, আপোনালোকক ভালকৈ দেখাম। ঠাইডোখৰ বহুত ভাল পাব, চাই থাকিব আমাৰ লগত। হালধীয়া হালধীয়া, এইফালেও হালধীয়া, খুব ভাল লাগিছে। A few moments later. গাইজ, আপোনালোকক এটা ধুনীয়া শিৱ মন্দিৰ দেখাই দিওঁ, য'ত মহাদেৱে পাৰ্বতীক কান্ধত তুলি ধৰিছে। চাওকচোন। গৈ থাকোঁতে গাইজ বন্ধাকবিৰ খেতি দেখা পালোঁ। অলপ ৰখি দিলোঁ, গাড়ীখনকো ৰেষ্ট দিলোঁ আৰু আপোনাক বন্ধাকবিৰ খেতি দেখাই দিছোঁ ওচৰৰ পৰা গৈ। চাওকচোন, শাৰী পাতি কি ধুনীয়া কৰি হৈছে। মানুহ নাথাকিলে গাইজ কেইটামান লৈয়ে যাব পাৰিলোঁ হয় নেকি। গাইজ ধেমালি কৰিছোঁ দিয়ক। এইটো নেক্সট জীৱনত কুকুৰ হোৱাই ভাল নেকি। কি লাক্সাৰী জীৱন, গাড়ীত উঠি ঘূৰি ফুৰিব পাৰিম। দে আৰু তোৰে দিন। A few moments later. গাইজ, আমি চহৰৰ ভিৰত কিছুমান বস্তু মিছ কৰি যাওঁ। যেনে তৰমুজ আমি খাওঁ, বাট কেনেকুৱা ধৰণত হয় সেইটো আমি নাজানো। চ' ঠিক এই ধৰণত খেতি কৰা হয়। ই লতা জাতীয় আৰু কম সময়ৰ ভিতৰতে এই খেতি হয়। আপোনালোকে ভাবি আছে চাগে কি নাৰিকলি মন্দিৰ দেখাম বুলি কয়, খেতি দেখাই আছে, বন্ধাকবিৰ খেতি, তৰমুজৰ খেতি। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক গাইজ। আমি শেষলৈ দেখাই আছোঁ, মন্দিৰ দৰ্শন কৰিম আৰু আপোনালোকক দৰ্শন কৰাম। গাইজ আপোনালোকক দেখাই আছোঁ, অলপ ওচৰত যায়। বৰ্তমান ইয়াতে ৰখাই দিছোঁ। গাইজ, ফাইনেলি আমি নাৰিকলি মন্দিৰত আহি পালোঁ। এইটো আপুনি নাৰিকল মন্দিৰ গেট দেখা পাইছে, খুবেই ধুনীয়া গাইজ। আমি ভিতৰত গৈ দেখাই আছোঁ আপোনালোকক। পূজাৰ সামগ্ৰীবোৰ লৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ আমি ভিতৰলৈ গাইজ, চাই থাকিব। ইয়াতে নন্দী আছে, নন্দী। গাইজ, চাকি বন্তিবোৰ ইয়াতে জ্বলাই দিব, জ্বলাই দি ঠকীটো ইয়াতে দিব লাগিব। এইটোৱে হৈছে মেইন শিৱ মন্দিৰ। সকলোকে জনাওঁ যে যদি মানুহৰ মনটো বেয়া হৈ থাকে গাইজ, তেনেহ'লে নিশ্চয় মন্দিৰ দৰ্শন কৰক, মনটো ভাল লাগি যাব। এইটো মোৰ গেৰাণ্টি। শিৱৰ থাপনালৈ আহিছোঁ, ইয়াতে ধূপ চাকি দি দিওঁ আমি। বৰ্তমান আমি নাৰিকলি মন্দিৰৰ মেইন শিৱ মন্দিৰটোলৈ আহিছোঁ। ঘণ্টিটো বজাই দিওঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সেৱা জনাই ভিতৰলৈ সোমাই আহিলোঁ গাইজ। খুব ধুনীয়া লাগিছে, মানুহ বহুত। আজি মাঘৰ 1 তাৰিখ, খুবেই ভাল লাগি আছে। ছাপোৰ্ট কৰিব গাইজ, যাতে আগবাঢ়ি যাব পাৰোঁ। গাইজ, আপোনালোকক এইবাৰ লৈ আনিছোঁ নাৰিকলি মন্দিৰতে থকা কৃষ্ণ থাপনা। খুবেই ধুনীয়া, খুবেই সুন্দৰ। আমি চাৰিওফালে ঘূৰি কিনে আপোনাক দেখাম, চাই থাকক। তিনিখন ভৰি গাইজ, চাওক। এইটো পৰশুৰাম
আৰু এইটো আপোনাৰ হৈছে ৰাম হনুমান খুবেই ভাল লাগি আছে গাইজ আপোনাক ভাষাৰে প্ৰকাশ কৰিব পৰা নাই মন্দিৰ দৰ্শন কৰি আমি মন্দিৰৰ বেক সাইডে আহিছো আহিয়ে দেখিলো এটা ডাঙৰ পুখুৰী কবিতা ভাষা পৰিস্ফুট কৰি তোলে তেওঁলোকে অকল কবিতা প্ৰতিযোগীসকলক কৈছো তেওঁলোকে যাতে অকল কবিতা গাই নাযায় কবিতাটো আছে গাইজ নাৰিকলী মন্দিৰৰ খুবেই ওচৰত বিহু উপলক্ষে এটা সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান পাতিছে চ' আপোনালোকক সেইটো দেখাই দি আছোঁ চাই থাকিব এটি কবিতাৰ জৰিয়তে গাইজ আপোনালোকক সৰু কাললৈ ঘূৰাই লৈ যাব বিচাৰিছোঁ শুনি থাককচোন আজি মই এটা কবিতা আবৃত্তি কৰিব আহিছোঁ কবিতাৰ নাম হ'ল অ ফুল নুফুলনো কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় অ গৰু আগ খাওনো কিয় গৰুৰখীয়া যে গৰু নৰখে মই নুঠাম কিয় অ গৰুৰখীয়া গৰু নাৰাখ কিয় ৰান্ধনীয়ে যে ভাত নিদিয়ে মই নুৰাখিম কিয় কেনেকুৱা লাগিল গাইজ কমেণ্ট কৰি জনাব আপোনালোকে আশা কৰিছোঁ গাইজ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ কিনি তেতিয়ালৈ ভালে থাকিব কুশলে থাকিব জয় আই অসম